নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল আমি অসমীয়া আমাৰ সংস্কৃতি আমাৰ ভিডিঅ'সমূহ আপুনি পোনপ্ৰথমে চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব গুৰু শংকৰদেৱ ভক্তি ৰখে গুৰু শংকৰদেৱ
জাতি থকালৈকে, সংস্কৃতি থকালৈকে, বৈষ্ণৱ সভ্যতা থকালৈকে, চন্দ্ৰসূৰ্য থকালৈকে যদিও কায়িকভাৱে আমাৰ মাজত নাই, আমাৰ হৃদয়ত গুৰুজনা প্ৰাণ পাই থাকিব। আপোনাসকলে জানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি অমৃতময় নাম ব্যৱস্থা দিলে, সেই ব্যৱস্থা হৈছে জীৱতৰণৰ একমাত্ৰ ব্যৱস্থা। দুজনা গুৰুৰ পাছত যদি বিষ্ণুৰ যি অমৃতময় অৱদান আমাৰ জাতিৰ হৃদয়ত সদায় তেখেতলোক সঞ্জীৱিত হৈ থাকিব। আজি পবিত্ৰ সদৌ ছাত্ৰ সন্থাৰ এই নৈমিষাৰণ্য সদৃশ পবিত্ৰ উদ্যানৰ পৰা দুজনা গুৰুক বা জ্যোতি বিষ্ণুক দিবলৈ আমাৰ একো নাম আছে, মাত্ৰ ভক্তি ভৰা শ্ৰদ্ধা। শংকৰ মাধৱ আজি নাই, মুক্তি মন্ত্ৰ মানৱতী যায়। শংকৰ মাধৱ আজি নাই, মুক্তি মন্ত্ৰ মানৱতী যায়। আজি শুভক্ষণে বহি ভকতৰ সঙ্গে যাচি, শুভক্ষণে বহি ভকতৰ সঙ্গে যাচি দিছো ভক্তিৰ শৰাই, যাচি দিছো ভক্তিৰ শৰাই। শংকৰ মাধৱ আজি নাই, মুক্তি মন্ত্ৰ মানৱতী যায়। শংকৰ মাধৱ আজি নাই, মানৱতী যায়। আজি শুভক্ষণে বহি ভকতৰ, আজি শুভক্ষণে বহি ভকতৰ যাচি দিছো ভক্তিৰ শৰাই, যাচি দিছো ভক্তিৰ শৰাই। হে ৰাম হৰি ভক্তি দান দিলা জগতক তাৰিলা সংসাৰ সিন্ধু, কিমান শংকৰ বিনাই হৰি ভগৱতীৰ পাতিলন্ত হাত, শংকৰে জগত জুৰি। ৰাম নাম ৰত্ন বেহে জগত চলয় আমি অতিকে সৌভাগ্যৱান যিজনা পৰম গুৰু আমি তেখেতৰ গৃহত, তেখেতৰ দেশত জন্মগ্ৰহণ কৰিছোঁ। অৰ্থাৎ আমাৰ অসম মুলুকত গুৰুজনা জন্ম হৈছে, যিজন বিশ্বশ্ৰেষ্ঠ বিজ্ঞানী, বিশ্বশ্ৰেষ্ঠ সাহিত্যিক। আপোনাসকলে জানে চিকিৎসা শাস্ত্ৰই এইডছৰ বিষয়ে এতিয়াহে কৈছে। আজি প্ৰায় 500 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱে অমৃতবাণীত কৈ থৈ গ'ল, অন্ন যোনি যিটো নকৰে বিচাৰ, যুগে যুগে ভৈল সেইটো বস্ত্ৰ। বৰ অসম আজি গঢ়িবলৈ থোৱা নাই গুৰুজনে, কাহানি বাই আমাক একত্ৰাপিত কৰি থৈ গ'ল। নৰাৰে নৰোত্তম গাই গাৰুৰ গোবিন্দ ভাই জবন কংকণ বোৱা। আৰু কি কৰিলে আপোনাসকলে জানে, ইছলাম মূলৰ বন্ধুসকলে একত্ৰিত কৰিলে ধৰ্মীয় এনাজৰী মাধ্যমেৰে। মুছলমানৰ চান্দা ঠাই কৰি লৈ একঠাই ধৰ্ম প্ৰচাৰিলে আমাৰ